दुलाराय आसाम गोरखा फरायसा आफादनि गोदानै बिबान मोननाय आफादगिरि सुनील छेत्री आरो गाहाय नेहाथारि नमल छेत्रीया दिनै गरेस्वरनि नावकाटायाव नुजाफैयो। बिथांमोन सानैखौबो नावकाटायाव तामुलपुर जिल्ला गोरखा फरायसा आफादनि आफादगिरि प्रकाश लामा आरो गाहाय नेहाथारि टंक भट्टराया बरायो। बेनि उनाव नावकाटानिफ्राय बाइक रेलि खालामना नाग्रिजुलिसिम फैनानै मोनसे सुबुं गमायाव बाहागो लानानै गोरखा फरायसा आफादनि दैदेनगिरि मावथि सोद्रोमाफोरजों सावरायलायो आरो लोगोसेनो ओनसोलनि मेलेमजिबिफोरजोंबो सावरायगोन होनना फोरमायो। गुबुन फारसेथिं गोरखा फरायसा आफादनि आफादगिरि सुनील छेत्री बिथाङा खौरांगिरिनि सिगाङाव गोरखा रायजोफोरनि जानानै खामानि मावग्रा हान्जाखौ लकसभा बिसायख'थियाव मदद होगोन होनना बुङो आरो लोगोसेनो जायफोरा गोरखाफोरनि जानानै गोहैलो खालामो नंखाय बाथ्रा बुंनानै गोरखाफोरखौ थगायना खामानि मावबाय थादों बिथांमोनखौ जों लकसभा बिसायख'थियाव गोख्रोङै फिननाय होगोन होनना हुमखि होयो। সদসম গোৰ্খা ছাত্ৰ সন্থাই নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি গঠন হোৱাৰ পাছত এয়া আমাৰ তামুলপুৰ জিলাৰ প্ৰথম ভ্ৰমণ। সদসম গোৰ্খা ছাত্ৰ সন্থাই অনাগত দিনবিলাকত নিজৰ সংগঠনক শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰি অত্যধিক শক্তিশালী ৰূপে কাম কৰিব নিজৰ জাতিটোৰ কাৰণে, সমগ্ৰ অসমৰ কাৰণে। জাতীয় জীৱনৰ বিভিন্ন সমস্যাবিলাকৰ কথা, জাতীয় জীৱনক কেনেকৈ আমি বিকশিত ৰূপত প্ৰতিষ্ঠাপিত কৰিব পাৰিম সেই বিষয়ে আমি অনাগত দিনবিলাকত কাম কৰাৰ আমি উদ্দেশ্য লৈছোঁ। গতিকে সেই বিষয়ে জনসাধাৰণৰ লগত মত বিনিময় লগতে নিজৰ কাৰ্যকৰ্তাসকলক লগ ধৰি তেখেতসকলৰ মনৰ ভাৱ, জনবেদনা, ইচ্ছাবিলাক আমি জনাৰ চেষ্টা কৰি আছোঁ। সেই মৰ্মে আমি আগন্তুক দিনৰ নিজৰ পৰিকল্পনাবিলাক আমি আগবঢ়াই লৈ যাম, সেয়া আমাৰ মূল উদ্দেশ্য। আপোনালোকৰ এনে মূল সমস্যা কি? বৰ্তমান আপোনাৰ গোৰ্খা ছাত্ৰ সন্থাৰ মূল ইছ্যু কি? গোৰ্খা ছাত্ৰ সন্থা গোৰ্খাসকলৰ সৰ্বাংগীন উন্নতি আৰু বিকাশৰ কাৰণে জন্ম হোৱা এটা সংগঠন। তাৰ মাজতে গোৰ্খাসকলে সময়ে সময়ে বিভিন্ন ধৰণৰ সমস্যাবিলাকৰ সন্মুখীন হৈ আছে। এতিয়া প্ৰতিষ্ঠাপিত কালৰ পৰা আজিলৈকে আমি চাওঁতে চকুৰ সন্মুখতে আমাৰ বিভিন্ন অধিকাৰবিলাক আমাৰ চকুৰ পৰা কাঢ়ি গৈ আছে। আমি সেইবিলাক অনুভৱ কৰি আছোঁ। এই সমস্যাবিলাক আমাৰ যিমান অধিকাৰবিলাক আছিলে এই অধিকাৰবিলাক আমাৰ হাতৰ পৰা আমাৰ নোহোৱা হৈ গৈ আছে। এতিয়া বিশেষকৈ BTC অঞ্চলতে চাওকচোন, এতিয়া ভূমি সমস্যাকে আদি কৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে গোৰ্খাসকল। আমি সৰু সৰু সমস্যাৰ লগত সদায় যুঁজিয়ে থাকিমনে আমাৰ বিকাশৰ কাৰণে আমি ভাবিবলৈ কোনোবা দিনা সময় পাম? এয়া আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয়। একবিংশ শতিকাত কেৱল মাত্ৰ নিজৰ মাটি বাৰী ভূমিৰ কথা চিন্তা কৰি আমাক ব্যস্ত কৰি ৰখা হৈছে আৰু মানুহবিলাক এতিয়া চন্দ্ৰ যোৱাৰ এটা সময়ত আমি নিজৰ ঘৰৰ মাটি ভেটিৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰি আহিছে আমাক। এই আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। এইবিলাকৰ বিষয়ে আমি অনাগত দিনবিলাকত সংগ্ৰাম কৰিব লাগিব। চাওক, বিগত সময়ত আমি দেখিছোঁ, চাওক অৰুণাচলত এই অৰুণাচল নিৰ্মাণৰ সময়ত গোৰ্খাসকলৰ কিমান ডাঙৰ ভূমিকা আছিলে। আজি চাওকচোন, অৰুণাচলত মাটি এটুকুৰ কিনিবলৈ আমাৰ নাই, অধিকাৰ নাই। এই অৱস্থাত আজি গোৰ্খাসকল আছে। শ্বিলঙত এসময়ত আমাৰ নিজৰ MLA আছিলে, বিধায়ক আছিলে। শ্বিলং সমষ্টিত আমাৰ এজন বিধায়ক আছিলে, গোৰ্খা বিধায়ক। আজি শ্বিলঙত আমাৰ মানুহ থিয় দি কাৰণে মাটি এডোখৰ কিনিবলৈ অৱস্থা নাই। এই ধৰণৰ যে সময় সাপেক্ষে আজি যোৱা 40 বছৰ, 30 বছৰত, 50 বছৰৰ ভিতৰত এটা বেলেগ ধৰণৰ এটা পৰিৱৰ্তন আহিছে। অনাগত দিনত এনেকৈয়ে যদি পৰিৱৰ্তন হৈ থাকে, গোৰ্খাসকলক যদি এনেকৈ নিষ্পেষিত প্ৰতাৰিত কৰি ৰখা হয়, তেতিয়াহ'লে গোৰ্খাসকলে সংগ্ৰামৰ বিনে আৰু বেলেগ উপায় নাই আমাৰ। আমি ভাল মাতেৰে ভাল মুখেৰে যদি আমাৰ নুশুনে, তেতিয়াহ'লে আমি সংগ্ৰামৰ বাহিৰে আমাৰ একো উপায় নাই। গতিকে সেই দিশত আমি জনসাধাৰণক সজাগ কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। লোকসভা নিৰ্বাচনত আপোনালোকৰ ভূমিকা কি হ'ব? না চাওক, এটা কথা আমি স্পষ্ট, আমাৰ জনসাধাৰণ যথেষ্ট সজাগ আৰু সচেতন বুলি আমি অনুভৱ কৰোঁ। তথাপিও আমি জনসাধাৰণক সজাগ আৰু সচেতন কৰিব আহিছোঁ যে যিসকলে গোৰ্খাৰ সপক্ষে সদায় মাত মাতি আহিছে, যিসকলে গোৰ্খাৰ অধিকাৰ দিয়াত প্ৰাধান্য দি আহিছে, সেইসকলৰ সপক্ষে আমি আগবঢ়াটো উচিত, আমাৰ স্পষ্ট কথা। আৰু ৰাইজে বুজে, ৰাইজে জানে যে কোনসকলে আমাক ভেকু ভাওনা কৰে, কোনসকলে আমাৰ সঁচাকৈ সমস্যা সমাধান কৰে। এই কথা ৰাইজে বুজি পাইছে আৰু বুজি পাব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস। আৰু যদি তেখেতসকলৰ কিবা ক্ষেত্ৰত অসুবিধা হয়, তেতিয়া আমি নিশ্চয় তেখেতসকলক সহায় কৰিম। আৰু দ্বিতীয় কথাটো হৈছে যে যিসকলে গোৰ্খাক যদি অৱহেলা কৰিছে, গোৰ্খাসকলক যদি মিছা কথাৰে আভুৱা ভৰি যদি কামবিলাক কৰি আছে, সেইসকলক কিন্তু আমি উচিত উত্তৰ এই নিৰ্বাচনত কিন্তু দিব লাগিব। আজি কি কাৰ্যসূচীত আপোনালোকে? আজি আমাৰ জনসজাগতা সভা এখন আছে আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ মত বিনিময় কাৰ্যসূচীবিলাক আছে। আমি স্থানীয় বুদ্ধিজীৱীসকলৰ লগতো আলোচনা কৰিম। এই সামগ্ৰিক তামুলপুৰ জিলাৰ বিভিন্ন সমস্যাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু অনাগত দিনবিলাকত যে এই ভূমিত আমাৰ কোনো গোৰ্খালোক যাতে প্ৰতাৰিত নিষ্পেষিত হৈ থাকিব লগা নহয়, সেই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত কি কাৰ্যপন্থা ল'ব লাগিব সেই বিষয়ে আমি আলোচনা কৰিম। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720
903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।